মই আমাৰ বিটিআৰবাসী ৰাইজক আন্তৰিক ধন্যবাদ দিছোঁ আৰু সকলোৱে যাতে পৰিয়াল ভালে থাকে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই আজি এজন ইউপিপিএল দলৰ সাধাৰণ কৰ্মী হিচাপে কিছুমান কথা ক'বলৈ ওলাইছোঁ। কথাবোৰ এনেকুৱা হ'ল যে আমি যোৱা 17 বছৰ আমাৰ বিটিএফ দলৰ যিবিলাক আমি কাৰ্যকলাপ চালোঁ, কিন্তু আজিৰ তাৰিখৰ যিখন আমাৰ প্ৰমোদ ছাৰৰ ইউপিপিএল চৰকাৰ আছে বা 4 বছৰীয়া চৰকাৰত আমি বিভিন্ন ধৰণৰ পাৰ্থক্য দেখা পালোঁ। সকলোতকৈ ডাঙৰ আমি কৰ্মচাৰী এইখিনিয়ে গুৰুত্ব দিম বা এইখিনিয়ে আমি প্ৰশংসা কৰিম যে যদিও ইয়াত ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা আছে, কিন্তু এই শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কৰ্মবোৰৰ যথেষ্ট ভূমিকা আছে। কিয়নো প্ৰমোদ ছাৰে বিভিন্ন দল সংগঠনক লৈ এটা শান্তি চুক্তি প্ৰতিষ্ঠা কৰিছে আৰু বিটিআৰক একেবাৰে শান্তি বিৰাজ কৰিছে। গতিকে আৰু এই কৰ্মচাৰৰ চৰকাৰৰ দিনত এইখিনিয়ে আমি আৰু পাৰ্থক্য ওলাব বিচাৰোঁ যে যদি আমি চাওঁ একেবাৰে VCDC লেভেলত আগতে আইঅ'এ ঘৰ পাইছিলে, কাৰ আইডি দি কোনে পাইছিলে কোনেও ক'ব নোৱাৰে। তেনেকুৱা বহুত কথা আছে। আজিৰ তাৰিখত যাৰ যাৰ আইডি আছে ইয়াত কোনেও বাদ পৰা নাই, সকলোৱে ঘৰ পাবলৈ সক্ষম হৈছে। আৰু তেনেকৈ যদি আমি জব কাৰ্ডৰ ক্ষেত্ৰতে কওঁ, আজি সকলোৱে জব কাৰ্ডৰ নিজৰ একাউণ্টেৰে টকা উলিয়াবলৈ সক্ষম হৈছে বেনিফিচিয়াৰীসকল। গতিকে এনেকুৱা আৰু বহুত আগৰ চৰকাৰখনৰ লগত বহুত দিন ৰাতি পাৰ্থক্য আছে, বহুত ধৰণৰ পাৰ্থক্য আছে। গতিকে ইয়াৰ আমি শেষ কৰিব নোৱাৰোঁ। গতিকে ৰাইজক আমি অনুৰোধ কৰিছোঁ যে আমাৰ কৰ্মচাৰৰ চৰকাৰৰ আপোনালোকে সকলোৱে সহযোগী হওক, এইখিনি আমি কামনা কৰিছোঁ। আকৌ তাৰ ওপৰত আমি যদি ক'বলৈ যাওঁ, ইয়াৰ বিটিআৰ চৰকাৰ বা BTC-খনৰ এটা দীঘলীয়া ইতিহাস আছে। এই ইতিহাসটো হ'ল ইয়াত বিভিন্ন ধৰণৰ এটা দীঘলীয়া সংগ্ৰাম চলিছিল। সংগ্ৰামৰ অন্তৰ্গত 3টা চুক্তি হৈছিল, যদিও পৰৱৰ্তী সময়ত আমি চুক্তিৰ পিছতো আমি এনেকুৱা শান্তি 2টা চুক্তিৰ মাজত আমি দেখিবলৈ পোৱা নাই। কিন্তু এইবাৰৰ চুক্তিত আমি একেবাৰে পূৰ্ণাংগ এটা শান্তি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ লগতে যিবিলাক বাকী জাতি জনগোষ্ঠীয়ে আমাৰ বড়ো ভাইসকলৰ লগত সকলোৱে যি ধৰণে পৃথকে সৰু সুৰাকৈ অধিকাৰৰ বাবে যিবিলাক আন্দোলন কৰিছিলে, সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত একো পোৱা নাই। কিন্তু কৰ্মচাৰৰ নেতৃত্বত আমি যদি তুলনা কৰিব যাওঁ, যে চৰকাৰখনে যদি আমি দেখিবলৈ যাওঁ, আমাৰ 6জন নমিনেটেড MCLA দিছে আৰু অকল মাত্ৰ নমিনেটেড MCLA দিয়াই নহয়, দেখিবলৈ যদি চাওঁ আমাৰ চান্তালৰ পৰা নমিনেটেড MCLA মাননীয় কৈচম হাজদা, তেখেতক অকল নমিনেটেড MCLA বনোৱা নাই, তাক EMO দিছে। একেধৰণে যদি আমি গোৰ্খাৰ নমিনেটেড MCLA মাননীয় মাধৱ চন্দ্ৰ চেত্ৰীক যদি আমি দেখিবলৈ যাওঁ, তেখেতক অকল নমিনেটেড MCLA দিয়া নাই, তাক সাধাৰণ সম্পাদকৰ দৰে এটা পদত উপবিষ্ট কৰিছে। আৰু এনেকুৱা বহুত আমাৰ ইউপিপিএল দলত বিভিন্ন জাতি জনগোষ্ঠী সামৰি এখন সৰ্বাংগ সুন্দৰ চৰকাৰ গঠন কৰিছে। গতিকে এইখন চৰকাৰ আমাৰ এটা বিভিন্ন জাতি জনগোষ্ঠীৰ বা বিটিআৰবাসী ৰাইজৰ এটা সপোনৰ আশা আছিল যে আমিও ইয়াৰ প্ৰতিনিধিত্ব পাব লাগে, ৰিপ্ৰেজেণ্টেটিভ হ'ব লাগে। গতিকে আমাৰ সকলোৰে আশা কৰ্মচাৰীয়ে সকলো জাতি জনগোষ্ঠীৰ বিশ্বাসলৈ দিবলৈ সক্ষম হৈছে। আৰু ইয়াতকৈ যাতে আগন্তুক দিনত কৰ্মচাৰী আকৌ বেছি যাতে আমাৰ যিবিলাক দীৰ্ঘদিনীয়া আশা আকাংক্ষা আছে সেইবিলাক যাতে পূৰণ কৰে, তাৰ বাবে আমি কৰ্মচাৰক আমাৰ বিটিআৰ চৰকাৰখনত আকৌ আমি অধিষ্ঠিত কৰিব লাগিব। তাৰ বাবে আগন্তুক নিৰ্বাচনত আমি কৰ্মচাৰক জয়যুক্ত কৰিব লাগিব, যিহেতু এইখন গণতান্ত্ৰিক চৰকাৰ, ভোটৰ দ্বাৰা আমাৰ ইয়াত চৰকাৰ প্ৰতিষ্ঠা হয়। গতিকে সমূহ ৰাইজক মই আকৌ এইবাৰ অনুৰোধ কৰিছোঁ যাতে আপোনালোকৰ আগন্তুক BTC বা বিটিআৰ নিৰ্বাচনত আপোনাৰ যি মূল্যৱান ভোট আছে আপোনালোকে আমাৰ ইউপিপিএল দলত বা ট্ৰেক্টৰৰ চিহ্নত ভোট দি জয়যুক্ত কৰি আমাৰ সেই আশাবোৰ যাতে পূৰণ কৰে আৰু এই ধাৰাটো যাতে
অব্যাহত থাকে, ইয়াই মই কামনা কৰিছোঁ। ধন্যবাদ।